নমস্কাৰ বন্ধুসকল আপুনি যদি কেতিয়া আপোনাৰ ইলেক্ট্ৰিচিটি বিল ডাউনলোড কৰিবলৈ যায় তেনেহলে পুৰণা মোবাইল নম্বৰৰ কাৰণে আপুনি ডাউনলোড কৰিব নোৱাৰে সো আজিৰ ভিডিঅ'ত আলোচনা কৰিম আপুনি কেনেকৈ আপোনাৰ ইলেক্ট্ৰিচিটি বিলত আপোনাৰ নতুন মোবাইল নম্বৰ এড কৰিব আৰু সেই নতুন মোবাইল নম্বৰ এড হৈ যোৱাৰ পিছত আপুনি আপোনাৰ ইলেক্ট্ৰিচিটি বিল ডাউনলোড কৰিব মোবাইল নম্বৰটো ঘৰত বহি আপডেট কৰিব পাৰিব নে নাই অফিচত যাব লাগিব এই সকলোবোৰৰ বিষয়ে আলোচনা কৰিম গতিকে ভিডিঅ'টো হেকলৈ চাই থাকক সো বন্ধুসকল আপোনালোকে প্ৰথমে যিকোনো এটা ব্ৰাউজাৰ ওপেন কৰিব সো মই ইয়াত ক্ৰোম ব্ৰাউজাৰ ওপেন কৰি আছো ক্ৰোম ব্ৰাউজাৰ ওপেন কৰাৰ পিছত ইয়াত সাৰ্চ কৰিব APDCL লিখি সাৰ্চ কৰাৰ পিছত বন্ধুসকল আপোনাৰ সন্মুখত প্ৰথমতে যেটো লিংক আহিব আসাম পাৱাৰ ডিস্ট্ৰিবিউশন কোম্পানী লিমিটেড এই অপচনত আপোনালোকে ক্লিক কৰিব এই অপচনত ক্লিক কৰাৰ পিছত বন্ধুসকল অলপ সময় লোডিং হোৱাৰ পিছত এনেকৈ এটা অপচন হ'ব এনেকৈ এটা অপচন আহিব সো আপুনি এটো ক্লোজ কৰি দিব ক্লোজ কৰি দিয়াৰ পিছত বন্ধুসকল এটো ক্লোজ কৰিব পাৰে সো ইয়াত চাওক এনেকুৱা পেজ খোল খাই যাব অসম শক্তি বিতৰণ কোম্পানী লিমিটেড এটো অফিশিয়াল পেজ খোল খাব তাৰ পিছত আপুনি অলপ স্ক্ৰল ডাউন কৰি তলত আহিব তলত হোৱাৰ পিছত ইয়াত চাওক ৰাইট সাইডত লিখা আছে বহু কেইটা অপচন আছে বন্ধুসকল ইয়াত চাওক যেটো আপোনাৰ দৰকাৰ হেতু হল মোবাইল নাম্বার আপডেট ফর্ম এই অপশনত আপোনালোকে ক্লিক কৰিব ক্লিক কৰাৰ পিছত বন্ধুসকল আপোনাৰ সন্মুখত এনেকুৱা এটা পেজ খোল খাই যাব অৰ্থাৎ এনেকুৱা এটা ফর্ম ওপেন হৈ যাব সো এই ফর্মখন আপুনি আপোনাৰ ওচৰতে কোনোবা এটা সাইবাৰ কেফৰ পৰা প্ৰিন্ট কৰি উলাব লৈ অহাৰ পিছত বন্ধুসকল ইয়াত চাওক ইয়াত সাব ডিভিজনেল ইঞ্জিনিয়াৰ ইয়াত যেটো অফিস হয় এই অফিসৰ নামটো বহাই দিব আপোনালোকে তাৰ পিছত তলত চাওক ইয়াত লিখা আছে আই ইয়াত আপোনাৰ নাম অৰ্থাৎ মিটাৰ যেই মানুহৰ নামত আছে সেই মানুহৰ নাম ইয়াত দিব তাৰ পিছত মিটাৰৰ কনজুমাৰ নাম্বাৰটো ইয়াত দি দিব তাৰ পিছত বন্ধুসকল আপোনালোকে যেটো মোবাইল নাম্বাৰ দিব বিচাৰে অৰ্থাৎ নতুন মোবাইল নাম্বাৰটো ইয়াত আপোনালোকে লিখি দিব তাৰ পিছত তলত চাওক আইডি প্ৰুফ সাবমিটেড আৰু আপুনি যেটো আইডি প্ৰুফ সাবমিট কৰিব অৰ্থাৎ আধাৰ কাৰ্ড ভোটাৰ কাৰ্ড পেন কাৰ্ড হেতু ইয়াত লিখি দিব তাৰ পিছত অলপ তলত আহিব বন্ধুসকল তাৰ পিছত ইয়াত চাওক ইয়াৰ সিনসিয়াৰলি ইয়াত লিখিব আপুনি কনজুমাৰ নাম্বাৰটো আকৌ ইয়াত লিখি দিব আৰু কনজুমাৰ সিগনেচাৰ অৰ্থাৎ মিটাৰ যাৰ নামত আছে সেই মানুহজন ইয়াত সিগনেচাৰ কৰিব লাগিব সো বন্ধুসকল তাৰ পিছত এইবোৰ আপোনালোকৰ ফিল আপ কৰিব নালাগে এইবোৰ অফিচৰ পৰা ফিল আপ কৰিব এই সকলোবোৰ ফিল আপ হৈ যোৱাৰ পিছত বন্ধুসকল আপুনি আপোনাৰ যেটো সাব ডিভিজন হয় সেই অফিচত যাব যোৱাৰ পিছত এটো জমা দিব এদিনৰ ভিতৰতে বন্ধুসকল আপোনাৰ মোবাইল নম্বৰটো আপডেট হৈ যাব আৰু আপুনি পৰৱৰ্তী সময়ত আপোনাৰ ইলেক্ট্ৰিচিটি বিল আপুনি ডাউনলোড কৰিব পাৰে আৰু আপোনাৰ মোবাইল নম্বৰত ওটিপি আহিব সো বন্ধুসকল আশা কৰিছো ভিডিওটো ভাল লাগিছে ভাল লাগিল লাইক কৰিব কমেন্ট কৰিব শেয়াৰ কৰিব আৰু যদি আপুনি আমাৰ চেনেলত নতুন হয় তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব যাতে পৰৱৰ্তী ভিডিও আপুনি পাই যাওক সো থ্যাঙ্কস ফৰ ওয়াচিং জয় আই অসম